ৰাতিপুৱা সময়ত 6 মাহমান হৈছে এওঁ যোৱাৰ ৰাতিপুৱা ফোন কৰি কৈছে মুন্নি কথা এটা ওলাইছে তই শুনিছ নেকি মই কৈছোঁ কি মই নামটো ক'ব বিচৰা নাই অমুকে বোলে বিয়া পাতিব বিধৱা এগৰাকী বিয়া পাতিব আৰু সেই বিধৱা গৰাকী বোলে তই মই থমকি ৰ'লো মই মাক কৈছোঁ তাৰপিছত মই কৈছোঁ মা তুমি যাৰ পৰা শুনিছা বা যিয়ে কৈছে প্লিজ তুমি হাতজোৰ কৰি হ'লেও ক'বা যে বৰষাক অন্তত তাইৰ স্বামীৰ স্মৃতিৰ লগত থাকিবলৈ 1 বছৰ সময় দিয়ক মই সব সহ্য কৰিলোঁ ডিভোৰ্স সহ্য কৰিলোঁ মঞ্চত নাটক কৰি থাকোঁতে তেনেকৈ কোৱাটো সহ্য কৰিলোঁ কিন্তু সেইবাৰ মই অলপ ভাগৰি পৰিছিলোঁ আৰু মাক মই তেনেকৈ